ফ্ৰেণ্ড, মই খুৰাহঁতৰ ঘৰত আহিছিলোঁ, আহি চাওক। এইটো কাক দেখা পালোঁ, ডিম্পু বৰুৱা আৰু বিকাশ চেতিয়া। হেল্ল' ফ্ৰেণ্ড, এতিয়া মই গৈ আছোঁ খানাপাৰালৈ। এখন অ'লা বুক কৰিলোঁ আৰু অ'লাত গাড়ীখনত মা আৰু মই। গতিকে কিয় গৈ আছোঁ, ক'ত গৈ আছোঁ, কি কৰিছোঁ, আজি মই আপোনালোকক থুলমূলকৈ অলপমান দেখুৱাবলৈ চেষ্টা কৰিম। আৰু বহুত ইণ্টাৰেষ্টিং হৈ গৈ আছে, লাষ্টৰখিনি বেছি ইণ্টাৰেষ্টিং। গতিকে সম্পূৰ্ণ ভিডিঅ'টো চাব। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ, সময় নষ্ট নকৰি। ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মোৰ চেনেলটোলৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম। বলক তেতিয়াহ'লে আৰম্ভ কৰোঁ। চ' ফ্ৰেণ্ড, আপোনালোকে দেখিবলৈ পাইছে এই যে সেউজীয়া সকলো পিনে যে সেউজীয়াই হয়, এইটো হৈছে এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি। খানাপাৰাত আছে এইটো। গতিকে খানাপাৰাত আহিলে আপোনালোকে ৰাস্তাৰ সন্মুখতে আপোনালোকে দেখিবলৈ পাব এই আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি। আৰু ইয়াতেই মোৰ ফাদাৰে কাম কৰিছিলে আৰু ইয়াতেই এটা কাৰণত আমি আহিব লগা হ'ল। আৰু ইমানেই ধুনীয়া, কাৰণ এটা সময়ত আমি ইয়াতে আছিলোঁ আৰু ইয়াৰ স্মৃতি সদায় মানে কি ক'ম আৰু ক'ব নোৱাৰোঁ। ইমান মানে ঠাণ্ডা ঠাই মানে নক'ব আৰু সেউজীয়া। আৰু এই অকণমান আপোনালোকক দেখুৱাব খুজিছোঁ, এইখন হৈছে এইটো গেটখন। গতিকে আমাৰ কামটো হৈ গ'ল, অফিচত যি কাম কৰিবলগীয়া হৈছিলে। তাৰপিছত ওচৰতে মাধৱ নগৰ বুলি কয়, তাত আমাৰ খুৰা এজন থাকে। বহু বছৰ যোৱা নাছিলোঁ, তো খুৰাৰ ঘৰত গ'লোঁ। গৈ আপোনালোকক যে এই চাওক, জনপ্ৰিয় ইউটিউবাৰ সকলোকো তেওঁ আঁকিছে, আমাৰ খুৰাৰ ল'ৰাই আঁকিছে দেই ৰাইজসকল। মানে ইমান প্ৰতিভাৱান হৈ গৈছে, গমেই নাপাওঁ। লাজ কৰিছে ল'ৰাজনে দেই, আৰু দেখুৱাব নোৱাৰিলোঁ বেছিকৈ, লাজ কৰিতো। আৰু যিমান যি হওক বাৰু, যি নহওক, মানুহৰ মানে কি, কামটোহে ডাঙৰ কথা, ফেচটোনো কি নহয় জানো। গতিকে কামটো চাওক না। ক্লাছ 9ত পঢ়ি আছে আৰু চাওক কি ধুনীয়া আৰ্ট আঁকিছে, মহাত্মা গান্ধী। চাওক কি ধুনীয়া, হুবহু মানে এনেকুৱা আঁকিছে, হুবহু এনেকুৱা আঁকিছে। আপোনালোকক এইখিনিয়ে দেখুৱাবলৈ চেষ্টা কৰিছোঁ যে এনেকুৱা ধৰণৰ মানে প্ৰতিভা যিবিলাক আছে, সেইবিলাক আহিব লাগে, ওলাই আহিব লাগে, কৰিব লাগে মানুহে অলপমান। কাৰণ আজিকালি চাওক, যিমান পঢ়া শুনা শিক্ষিত নহওক কিয়, চাকৰি তাকৰি তেনেকুৱা ধৰণৰ নাপায়ে। আৰু ক'বলৈ গ'লে আমাৰ নিচিনা যোনবিলাক মিডিল ক্লাছ হওক, সৰু মানুহবিলাকে আমি বিজনেছ কৰিব নোৱাৰোঁ, টকাৰো প্ৰভাৱ। এনেকুৱা যদি সুপ্ত প্ৰতিভা থাকে, সেইবিলাক মানুহক অলপমান সহায় কৰিব লাগে। গতিকে ভিডিঅ'টো ভাল লাগিলে আৰু কি ক'ম, লাইক কমেণ্ট শ্বেয়াৰ কৰিব। মই খুৰাহঁতৰ ঘৰত আহিছিলোঁ, আহি চাওক। এইটো কাক দেখা পালোঁ, ডিম্পু বৰুৱা আৰু বিকাশ চেতিয়া। আমাৰ মানে খুৰাও মানে আৰ্ট কৰে, আৰু এইটো সম্ভৱ খুৰাৰ ল'ৰাজনে আৰ্ট কৰিছে। গতিকে কি ক'ম আৰু, ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব, আৰু এনেদৰে মৰম চেনেল ছাপোৰ্ট কৰি যাব। তেতিয়াহে আমাৰ নিচিনা মানুহবোৰে অলপমান সাহস পাব আৰু নতুন ভিডিঅ' বনাবলৈ এটা উৎসাহ পাব। ধন্যবাদ আজিলৈ।